হেল্ল' ফ্ৰেণ্ড, মই আজি থিয় হৈ আছোঁ ধুবুৰী জিলাৰ ধুবুৰী সদৰৰ মাছ মজিয়াত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাঁচ পীৰ দৰগাৰ সন্মুখত। চাওক, এই পাঁচ পীৰ দৰগাহ আমাৰ ধুবুৰী জিলাৰ হয়। আপোনালোকে যদি ধুবুৰী চহৰলৈ অহা নাই তেনেহ'লে নিশ্চয় আহিব। এই পাঁচ পীৰ দৰগাত কি আছে আজি মই আপোনালোকক দেখুৱাম, আপোনালোকে নিশ্চয় আহিব। এই ঐতিহ্যমণ্ডিত দৰগাহখন 1662 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। আপোনালোকে নিশ্চয় জানে যে 1600 শতিকাত মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। এই সময়ত অসমত চলি থকা তন্ত্ৰ মন্ত্ৰক প্ৰতিৰোধ কৰিবলৈ ৰামসিংহৰ লগত 5জন পীৰক অসমলৈ পঠিয়াইছিল। এই পীৰগৰাকীসকল হ'ল গাজী শ্বাহ আকবৰ, শ্বাহ কামাল, শ্বাহ চুফী, শ্বাহ হাৰেং আৰু শ্বাহ আলম। তেখেতসকল অসমৰ বিভিন্ন প্ৰান্তত থাকি ধৰ্ম প্ৰচাৰ কৰিছিল আৰু অসমৰ মাটি পানীৰ লগত মিলি গৈছিল। এইখনে শ্বাহ আকবৰৰ দৰগাহ। তেখেতে ইয়াতে থাকি জীৱন অতিবাহিত কৰিছিল। তেখেতৰ বিয়োগৰ পিছত তেখেতক ইয়াতেই সমাধি দিয়া হৈছিল। ইয়ালৈ বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে আহে আৰু বিভিন্ন ঠাইৰ মানুহৰ সমাগম ঘটে। চাওক, মই দেখুৱাই আছোঁ এইখন তেখেতৰ সমাধি অৰ্থাৎ কবৰ। ইয়াৰ কাষত নামাজ পঢ়াৰ ব্যৱস্থা আছে। মুছলমানসকলে ইয়াতে নামাজ পঢ়ে। এই দৰগাহখনৰ গাতে লাগি আছে ধুবুৰী চহৰৰ ঐতিহাসিক নিতাই ধুবুনী ঘাট। চাওক, কিমান ধুনীয়া ইয়াৰ চাৰিওপিনৰ প্ৰাকৃতিক দৃশ্য, চালে হৃদয় জুই যায়। আপোনালোকে যদি বিচাৰে তেনেহ'লে ইয়াৰ অৰ্থাৎ নিতাই ধুবুনী ঘাটৰ বিষয়ে এটা ভিডিঅ' বনাম। কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।